गाइस स्वागतम जनाइছো অন্য এটা ভিডিঅ'লৈ আজি মা গৈছে মাছ মাৰিবলৈ আৰু এফালে মাদাৰ ইণ্ডিয়া গৈছে মাছ মাৰিবলৈ চালনী লৈ আৰু মই আছো ঘৰত এতিয়া অকলে ধান ৰ'দত দি মানি যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু এফালে ধান ৰ'দত দি থৈ দিছে আৰু এজনী মেকুৰীজনী ৰখি আছে মেকুৰীজনীলে ভয় কৰাৰ কাৰণে তাইক ইধৰ ৰখা থৈ দিয়া আছে কুকুৰাকেইটা আকৌ তাইক গুচি গৈছে আৰু এফালে ধান ৰ'দত দি থৈ আছে মাটিতে দি দিছোঁ আৰু যদি চেনেলটো নতুনকৈ চাই আছে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া ভিতৰলৈ যাওঁ যদি ভিডিঅ'টো চাই ভাল পায় সঁচাকৈ প্লিজ সাবস্ক্ৰাইব কৰি দিব দেই গাইছ আৰু এফালে ৰুমত মই মানে এনেই কিতাপ অকণমান পঢ়ি আছিলোঁ আৰু এইফালে অমিতা এজোপা কেৰ্কেটুৱাই খাইছেহি আৰু এতিয়া পথাৰলৈ মানে মা মাছ মাৰি আহিলে এতিয়া আহিছোঁ মিললৈ গৈ আছোঁ এয়া আমাৰ এইটো মিললৈ যোৱা ৰাস্তাটো অকণমান মানে আৰু এয়া গৈ আছোঁ আৰু বাটতে মানুহ আছে আৰু অকণমান লাজ লাগে যে ভিডিঅ'টো কৰিবলৈ বাটত মানুহ থাকিলে আৰু গৈ আছোঁ যদি ভাল লাগে প্লিজ সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব লগতে ধুনীয়া চাই এটা কমেণ্ট কৰি দিব আৰু ৰাস্তাটো বৰ অকোৱা আৰু এতিয়া গৈ লওঁ ন মিললৈ চাই থাকক আহি আছোঁ পামগেইটা বেছি সময় নাই আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব লগতে ছাবস্ক্ৰাইবটো কৰি দিব ছাবস্ক্ৰাইব ইজ মেইন আৰু এইফালে মিল আহি পালোহি মিল একদম চলাই আছে মেচিন বৰাবৰ আৰু এয়া ধান একদম সৰহ আৰু মেচিন চলাই আছে এইখিনি ধান আমাৰ আৰু চালক ধান আৰু লগৰ এটা ঘৰলৈ গৈছিলোঁ এপাক এনেই এটা ঘৰ মানে আৰু বাউণ্ডাৰীটো আৰু তাৰ ঘৰৰ পৰা আহি মিললৈ যাওঁগৈ এবাৰ পিটিককৈ আৰু চাই ভাল লাগিলে মানে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ঘৰলৈ মানে যাওঁ আৰু সিহঁতৰ ঘৰ ফ্ৰণ্টে নামঘৰ এটা আছে এইটো আৰু এতিয়া ঘৰ মানে মিললৈ যাওঁ মিলৰ পৰা ধানটো লৈ ঘৰলৈ যাব লাগিব আৰু মিলত মানুহ ঢেৰ আজি এতিয়া মিললৈ যাওঁ গৈ থাকোঁ আৰু এতিয়া আহি আছোঁ গধূলি ৰাতি হৈ গ'ল মানে একদম লাইট মাৰি আহি আছোঁ ভাইটি অকণমান আগবাঢ়ি গ'ল আৰু এইফালে ধান লৈ আহি আছোঁ অকণমান বজাৰ কৰি আনিলোঁ সেইটো মোবাইল চাই আহি আছে কুকুৰ পোৱালিটো মানে ভাইটি আৰু মুখত তাক এনেই কওঁ মানে জোকাই থাকোঁ এতিয়া সেইটো মাস্ক মাৰি লৈছে দিছেনে কেনেকৈ মোবাইলৰ লগত একদম বিজি মানে নক'ব আৰু ঘৰলৈ গৈ আছোঁ ৰাতি চাইকেলখন যদি চলাই যাব নোৱাৰোঁ কেৰিয়াও নাই আকৌ ধানখিনিও এটা ল'ব লগা হৈছে কাৰণে ঠেলিয়ে যাব লগা হৈছে আৰু ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি লাগে কমেণ্ট এটা কৰিব ব্লগিং হৈ থাকিব আৰু ঘৰলৈ গৈ আছোঁ আৰু এইফালে সি ধৰি লৈছে নহ'লে এইটো সঁচাপ নহয় ৰাস্তাটো এইটো পৰি যাব পাৰে আৰু চাই থাকক ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ঘৰ আহি পালোঁ এইয়া ঘৰত ধান থৈ ভিতৰলৈ গৈছোঁ আৰু বস্তু লৈছিলোঁ যে মাদাৰ ইণ্ডিয়াক দিব যাওঁ আৰু এইফালে চাহ খাবলৈ কিবা জুৰ জাৰ চলাই আছে আৰু ধোৱাছে বৰাবৰ আৰু এয়া বোলা আনিছিলোঁ আৰু পইচাও ঘূৰাই আনিছিলোঁ সেইটো দিছোঁহি ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব এইফালে আটা ওলমাই থোৱা আছে এইখিনি আটা
আৰু মই এতিয়া যাওঁ ভিডিঅ'টো যদি ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজি ইমানেই বাই বাই টাটা ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব গাইছ আৰু এইফালে পঢ়া টেবুলৰ ৰূপ চাওক মই মিনালে কৈ থৈছোঁ এখন ৰূপ আৰু বাই বাই